Hello বন্ধুসকল, I am ready to হাঁহৰ পেডি আহি আছে পিলপিলি। আমার বিহু কিন্তু একদম মানে সকলোতে পুরা ভাল লাগিছে দেই। অভয়পুৰী গণেশপুৰ গণেশ মন্দিৰ দেখি নন্দী মহাৰাজ বেহৰ ঘৰৰ পৰা আনিছিলোঁ। A few moments later. নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভালে আছে। ইয়াৰ ৰাতিপুৱা মানে একদম ৰাতিপুৱাই আছে। আজি বহুত যথেষ্ট সোনকালে উঠিছোঁ আৰু একচুৱেলি আমি ক'ৰবাত যাব লগা আছে আৰু গৈ আপোনালোকক দেখাবলৈ নিশ্চয় চেষ্টা কৰিম দেই। এইফালে আমাৰ মাইনা ৰাতিপুৱা তাইও আজি সোনকালে উঠিছে, মইতো উঠিছোঁৱে বাৰু কি নহওক। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে প্ৰথম যদি চাইছে ছাবস্ক্ৰাইব কৰি দিব দেই, একদম নাপাহৰিব দেই বন্ধুসকল। আৰু গৈ আছোঁ মানে কি, আমাৰ ইয়াতে এটা বিশিষ্ট মন্দিৰ এটা আছে, গণেশ মন্দিৰ, আৰু তাক লৈ গৈ পেলাই আপোনালোকক মানে দেখাবলৈ যথেষ্ট চেষ্টা কৰিম। আৰু তো বলক বন্ধুসকল, এতিয়া আমি একদম গৈ থাকোঁ মানে কাপোৰ পানী একদম ট'টেলি চেঞ্জ কৰি লওঁ, গা পা ধুই খোৱা বোৱা কৰি একদম তাৰ পাছত আপোনালোকক নিশ্চয় দেখুৱাই আছোঁ। বন্ধুসকল ৰ'ব, আমাৰ মাইনা কিবা ক'ব খুজি আছে। কি কবি মা? কৈছা কি কৈছা? চাংগালালাহু চাংগাল পটাপট ছাবস্ক্ৰাইব কৰি দিবলৈ কৈছে দেই যদি প্ৰথম চাইছা। পটাপট 1K কৰি দিবলৈ কৈছে, পটাপট আপোনালোকে যাতে 1K কৰি দিয়ে। আৰু ৰ'ব, আপোনালোকক অকণমান বাহিৰৰ পৰিৱেশ দেখাই আছোঁ। প্ৰথমতে মানে আমি তাত নোযোৱাৰ আগতে মানে বৰ্তমান বাহিৰৰ পৰিস্থিতি বা বাহিৰৰ পৰিৱেশ কেনেকুৱা, মানে পানী বৰষুণ কৰি এতিয়া একদম ধুনীয়া এটা বতৰৰ মানে পৰিৱেশ, মানে ফৰকাল একদম চাব লগা বতৰ দেই। ৰ'দ পৰিছে আৰু এইয়া একদম মানে ৰান মাৰি দিছোঁ দেই। ধুনীয়া পৰিৱেশ বৰ্তমান। আৰু ৰাস আহিছে, ৰাসত নিশ্চয় ক'বলৈ যাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক নিশ্চয় দেখাবলৈ চেষ্টা কৰিম ৰাসত দেই বন্ধুসকল। সোণাৰ বৰণ পাখি দেশের পাখি বিদেশে গেল, মুখে দিয়া ফাঁকি সোনার বরণ নূরে পাখি। বন্ধুসকল, আজিৰ ব্লগটো মোৰ দ্বিতীয় ব্লগ হ'বলৈ গৈ আছে। মানে একচুৱেলি প্ৰথম ব্লগ আপোনালোকে নিশ্চয় দেখা পাইছে। দুৰ্গা পূজাৰ টাইমত গৈছিলোঁ, মানে তো ইমান ভালদৰে কৰিব পৰা নাই। তো আজিৰ ব্লগটোত অকণমান হ'লেও ভাল কৰিবলৈ চেষ্টা কৰিম। আৰু প্ৰথম ব্লগটোত যেনেকৈ আপোনালোকৰ পৰা সহায় পাইছিলোঁ, তো এইটো ব্লগতো আপোনালোকৰ ওপৰত আশা ৰাখিছোঁ। আপোনালোকে ভাল লাইক কমেণ্ট আৰু লগতে চেনেলটো মানে আগুৱাই যোৱাৰ বাবে ছাবস্ক্ৰাইব কৰি দিব। হেল্ল' বন্ধুসকল, I am ready to হাঁহৰ পেডি আহি আছে পিলপিলি। তো বন্ধুসকল, এতিয়া যাবলৈ ওলালোঁ একদম মানে পিলপিলি আহি একদম ৰেডি। আৰু আমাৰ মাইনাও আছে আৰু আমাৰ মিছেছো যাব আৰু গোটেইকেইটাই মিলি আজি মানে যাম মন্দিৰলৈ। আমাৰ মানে পিলপিলি একদম মানে পুৰা ফুল কৰ্মীৰ একদম পিলপিলিখনত বহি ধৰি লৈছে দেই। আৰু এয়া যাত্ৰা আৰম্ভ কৰিলোঁ। তো বলক বন্ধুসকল, এতিয়া আমি গৈ থাকোঁ গণেশ মন্দিৰলৈ। গণপতি বাপ্পা মৰিয়া। মাইনা থাকোঁতে মানে আহোঁতে একদম টোপনি আহি গ'লে মাইনাৰ একদম। আৰু এইয়া গৈ আছোঁ।
আমাৰ গণেশ মন্দিৰ চানা মা এইয়া আৰু ইয়াত দেখা পাই আছে ভিতৰৰ ফালে সোমাই আছোঁ ভিতৰত হয়তো যথেষ্ট মানুহ আছে দেই আজি ভালে দেখিছে আপোনালোকে এয়া প্ৰথম মন্দিৰখন সুন্দৰ ভাল ব্যৱস্থা এটা আছে আৰু এয়া চাওক এয়া মন্দিৰৰ বাহিৰৰ পৰিৱেশ আৰু এতিয়া মানে ভিতৰলৈ সোমাম এটা বাজাই দে মা আমাৰ মিছেছে ধূপ চাকি জ্বলাই আছে চানামা এইফালে ধূপ দিব লাগিব ধূপ নম দিব লাগিব না এই দি চানামা এই দিয়া মা একচুৱেলি মন্দিৰৰ ভিতৰত মানে ধূপ মানে দিয়া একচুৱেলি নহয় মানে তাত দিলে মানে ৰুমটো যথেষ্ট লেতেৰা হয় সেইবাবে ইয়াতে বাহিৰত মানে পৰিৱেশটো কৰি দিছে ধুনীয়াকৈ ইয়ে বনাই দিছে এয়া ইয়াত মানে ধূপ আৰু চাকি দিবলৈ মানে ইয়াৰ বাবে বনাই দিছে ধুনীয়াকৈ এটা সুন্দৰ এটা আৰু এইফালে এতিয়া পুৰোহিতজনে মানে পূজা কৰি আছে আৰু মানে এটা পৰিয়াল হিচাপে মানে পূজা দিয়ে মাই ফেমিলি ইজ ৱেইটিং আৰু আমাৰো এতিয়া মানে পূজা শেষ এখন শিৱ মন্দিৰ আৰু জগন্নাথ মন্দিৰ শিৱ মন্দিৰ আৰু জগন্নাথ মন্দিৰ মানে পূজা দিবলৈ আছে বাকী এয়া গণেশ মন্দিৰত প্ৰণাম জনালোঁ আৰু এইফালে আছে শিৱ মন্দিৰ প্ৰথমতে গণেশ তাৰ পাছত চব পূজা কৰাৰ আগতে একচুৱেলি গণেশক পূজা কৰিব লাগে প্ৰথম তেতিয়াহে মানে পূজাটো মানে ছাকচেছ হয় বুলি কয় আৰু এতিয়া ভগৱান শংকৰ মহাদেৱ আমার মাইনা এইফালে নম নম দিব বম বম বলে
আৰু এইফালে আছে আমাৰ জগন্নাথ প্ৰভু হুৱা ডম 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 বাজে বাজে দেंगे बे डम 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 ইয়া নিত্য পূজা মানে ডেইলি দিয়ে আমাৰ পিহু কিন্তু একদম মানে ভক্তটো চাই পুৰা ভাল পাইছে দেই দেখিছা আপোনালোকে দেখিছা এয়া চাওক একদম মানে একদম কি খাই আছা মা হা মা কি খাই আছা কি খাই আছা এতিয়া মানে পূজা পাতি কৰি মানে অকণমান এই গছডালৰ তলত ৰৈছোঁ আৰু মাইনা মানে ইয়াতে অকণমান আছে আৰু এনে খেলি মেলি ঐ ইয়া নালাৰে মা ইয়া লাঠি নালাৰে দেই ধুনীয়া এটা সুন্দৰ পৰিৱেশ মন্দিৰৰ তাৰ মানে পিছফালে এয়া মানে পাৰ্ক নিচিনা বনাই দিছে বন্ধুসকল এই ঘৰটোত অকল খালী পাথৰে আছে দেখাই আছোঁ আপোনালোকক মানে পুৰণি পাথৰ মানে চাব দেই চব অকল পাথৰ আৰু মানে একচুৱেলি ইয়াতে মানে পাথৰবিলাকৰ মাজত পুৰা ডিজাইন কৰি যেনেকৈ কাঠেৰে কাটে যেনেকৈ শিলবোৰ কাটিছে ইয়াত আৰু আমাৰ মাইনা আছে খিৰিকীৰ ফাকেৰে বন্ধুসকল ইয়াতে পিছফালৰ মানে পৰিৱেশত কিছুমান মানে ঐতিহাসিক মানে পুৰণি বস্তু মানে এই মন্দিৰত আহিলে মানে পোৱা যায় বহু বছৰ ধুনীয়া পুৰণি বস্তু কিছুমান আৰু এইফালেও আছে দেখা পাইছোঁ দেখা পাইছে আপোনালোকে এইটো ঘৰ ইয়াতে কিবা লিখা আছে ইয়াতে লিখা আছে অনুগ্ৰহ কৰি জোতা চেণ্ডেল খুলি যাব ধন্যবাদ আমি জোতা চেণ্ডেল পিন্ধা নাই এইফালে কাঠৰে চাগে কাঠৰে এইবিলাক কাঠৰে ইয়াতে মানে বৰ ধুনীয়াকৈ এইটো বনাইছে কাঠৰে এইটো বনাই পেলাই এই শিলবোৰ মানে ওপৰত থৈ দিছে চুই দিছোঁ এইবিলাক মানে ধৰিবৰ বাবে দাঙিবৰ বাবে হয়তো সুবিধাজনক হোৱাৰ বাবে এইবোৰ সূতা দিছে এইফালেও পাথৰ এয়া পাথৰ আৰু এইফালে আছে GMD 47 এইফালে আছে GMD 49 আৰু এইফালে আছে GMD 61 না 69 নে আৰু এইটো চাওক যেনে মানে আগৰ দিনত হয়তো চাগে এইটো গেটৰ হ'ব নেকি চাগে গেট মানে গেটবোৰৰ ওপৰত যেনেকৈ এই আগৰ ৰজা মহাৰাজাৰ দিনত বনোৱা মানে ধৰি লওক না ভগৱানৰ দিনতে বনোৱা কিমান বছৰ পুৰণি আৰু প্ৰভু
আৰু এইফালে আছে কেইটামান। ঘৰৰ বাহিৰতো আছে এইবিলাক চব। আৰু বন্ধুসকল মানে ইমান ধুনীয়াকৈ মানে ৰাখিছে নহয়, মানে আহিয়ে ভাল লাগে। আৰু এনেকুৱা মানে ধুনীয়াকৈ ৰাখিলে যিকোনো বস্তু যথেষ্ট ভাল লাগে। আৰু আমাৰো লাগে, যোনে যোনে আহিব থাকিব ভাল লাগে ইয়াতে। আৰু এইফালে গৈ আছোঁ এটা মানে ওপৰত মানে একদম দাম হৈ আছে এটা। হা কিবা এটা সুৰংগ আছে। সৰুৰ পৰা আহিছে যদিও বিশেষকৈ তেনেকৈ মানে এইবিলাক বস্তু মই চাই নাই আজিলৈকে। হেইয়া আৰু এইটোৱে হ'ল সেই সুৰংগ আছে ইয়াত তলত, ইয়াক ধুনীয়াকৈ ঢাকি ৰাখিছে। ইয়াতে মানে সুৰংগ অকণমান বহি দিছোঁ ইয়াতে। আৰু এয়া ঐতিহাসিক অভয়পুৰী গণেশপুৰ গণেশ মন্দিৰ। এইটোৱে হ'ল সেই সুৰংগটো, এইফালে আছে দেখিছা। ৱাও, ঐতিহাসিক মন্দিৰ বুলি সেইকাৰণে কয় গণেশ মন্দিৰ। আৰু ইয়াতে বহুত মানে হিষ্টৰী বহুত সোমাই আছে। আৰু ইমান দূৰ হয়তো আমি নেজানো, আৰু ইমান দূৰ আপোনালোকক বুজাব পৰা নাই। কিন্তু ইয়াৰে তলত বা কি আছে এইটো মানে ভগৱান জানে। আপোনালোকে কেতিয়াবা আহিলে ইয়াতে এই বস্তুটো দেখা পাব। আৰু সেইবাবে ধুনীয়াকৈ সুৰংগৰ চাৰিওফালে মানে শিলেৰে পুৰা সুৰংগটো মানে ঢাকি ৰাখিছে। আৰু এইফালে নন্দী মহাৰাজ মানে মহাদেৱৰ লগত থকা নন্দী, আৰু এটা মূৰ্তি। আৰু তেখেতক ইয়াতে পূজা কৰা হয়। আৰু এই খাটি আছে ইয়াতে। আৰু ওপৰতো আছে, এইফালে আছে চাৰিওফালে। আৰু এইফালে বাবা এজন আছে, বাবাজনে ইয়াতে থাকে। বাবা ইয়াতে থাকা না সন্ধ্যাত যাবা? সন্ধ্যাত যাবা? অঁ। এয়া বেহৰ ঘৰৰ পৰা আনিছিলোঁ। আৰু এইফালে চাউল কিন্তু চাউল নাখায়, কিন্তু বেহৰে খাই আছে পুৰা। দে দে পইগিলাক দে দে। তো এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ। আৰু বন্ধুসকল, যদি ভিডিঅ'টা অকণমান চাই ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি দিব। আৰু প্ৰথম যদি চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই।